Hi, মোৰ আজিৰ প্ৰসংগ হ'ল কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমযোগী যোজনা। প্ৰতিদিনে 2 টকা জমা কৰি লাভ কৰিব পাৰিব মাহে 3000 টকা। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব এই ধন। প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ জৰিয়তে লাভ কৰিব পাৰিব এই ধন। মোৰ শ্ৰদ্ধা দৰ্শক, কোনে কৰিব পাৰিব এই আবেদন? এতিয়া আপুনি যদি আবেদন কৰিবলৈ যায়, আবেদন কৰিবলৈ হলে আপোনাৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আবেদনকাৰী ব্যক্তিজনৰ আয় 15,000তকৈ ওপৰত হ'ব নোৱাৰিব। আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ আধাৰ কাৰ্ড, সেভিং একাউণ্ট আৰু জনধন একাউণ্ট থকাটো অতি বাধ্যতামূলক। এতিয়া আপুনি যদি আবেদন কৰিব খোজে, আপোনাৰ স্থানীয় CSC কেন্দ্ৰত গৈ আঁচনিভাৱে আবেদন কৰিব পাৰিব আৰু এইটো ৱেবছাইটত আপুনি লগ ইন কৰিব লাগিব। লগতে অনলাইনতে আঁচনিভাৱে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ উপৰিও CSC কেন্দ্ৰত জমা দিব লাগিব আপোনাৰ জনধন একাউণ্ট। পঞ্জীয়ন হোৱাৰ পিছত পঞ্জীয়নভুক্ত মোবাইল নম্বৰত লাভ কৰিব আপুনি মেছেজ। ইয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ শ্ৰমযোগী কাৰ্ড। সবিশেষ জানিবলৈ 1800267688 আপুনি যোগাযোগ কৰিব পাৰে। 2019 চনৰ পৰা প্ৰযোজ্য হৈছে এই আঁচনি। উল্লেখনীয় যে আপুনি 60 বছৰ হোৱাৰ পিছতহে লাভ কৰিব পাৰিব এই ধন।